নমস্কাৰ বন্ধুসকল আজি এটা বিৰাট ধুনীয়া কথা পাতিব আহিছোঁ মানে মোৰ কাৰণে বহুত ভাল লগা মানে কিছুমান মানে এটা এনে উদাহৰণ স্বৰূপে এটা আহিছোঁ হা মানে ইমানে ভাল লাগিছে আজি কেনেকৈ কওঁ তাৰমানে ভাবি উপায় নাই কোৱা মানে কিছুমান যে মানে বহুত ডাঙৰ ডাঙৰ সপোন দেখোঁ পৃথক নহয় পূৰণ নহয় ঠিক তেনেদৰে মানে ল'বতো নোৱাৰোঁ কিন্তু সপোনটোতো দেখিব পাৰোঁ হয়নে নহয় সপোনটো দেখিয়ে ভাল লাগে ঠিক তেনেদৰে আজি ইমানেই ভাল লাগিছে কিছুমান বস্তু ল'ব নোৱাৰোঁ কিন্তু ভাবিয়ে ভাল লাগে আজি মানে মাক কচম কৈছোঁ ইমান ভাল লাগিছে দিনৰ 2টা বজাত মানে শুব গ'লোগৈ শুই থকা অৱস্থাত মানে কি হ'ল সপোন দেখিছোঁ এখন মানে গাড়ী লৈছোঁ মানে কাৰ লৈছোঁ আৰু কাৰখনো লৈছোঁ ছেকেণ্ড হেণ্ড মানে চেহেৰাটো দেখি গম পায় মানে নতুন মানে নিউ কেতিয়াও ল'ব নোৱাৰে ই ছেকেণ্ড হেণ্ডে ল'ব পাৰিব সপোনতো দেখিছোঁ মানে ছেকেণ্ড হেণ্ড কাৰ লোৱা সপোনটো দেখিছোঁ যেতিয়াও মানে কি হ'ল নিজকে এনেকৈ লাগিছে সপোনটো পূৰণ হ'ব একচুৱেলি মানুহে কয় যে সপোন কেতিয়াও পূৰণ নহয় সপোনে একচুৱেলি মানুহে নোৱাৰা কাম কি আছে আৰু একচুৱেলি মানুহে কি হয় মানুহে ডাইৰেক্ট নিগেটিভ ভাবে পজিটিভ কেতিয়াও নাভাবে আৰু নিগেটিভ ভাবে যে মই নোৱাৰোঁৱেই সেই নোৱাৰোঁ বুলি ভাবি থাকিলে মানে নোৱাৰি সদায় মানে মই পাৰিমেই সদায় মানে পজিটিভ ভাবিব লাগে তেতিয়া মানুহে যদি নোৱাৰিম বুলি ভাবি কিনে যদি এৰি দিয়ে ন ক'ত সি ল'ব পাৰিব সেইকাৰণে সদায় মানে পজিটিভ যে মই কৰিব পাৰিমেই যে মই ল'মেই মই একদম এনেকুৱা লাগিছে সপোনটো পূৰণ কৰিমেই আৰু সেইটো কাৰণেও মানে সপোনটো এইটো কাৰণে কৈছোঁ নিউ কাৰ লোৱা শক্তি নাই ছেকেণ্ড হেণ্ড ল'ব পৰা এটা শক্তি মোৰো আছে সেইটো কাৰণে সপোনতো মানে ছেকেণ্ড হেণ্ড কাৰ লোৱাই মানে সপোন দেখাইছে আৰু এটা কথা নিজৰ পইচাই ল'ম ন নিজে কষ্ট কৰি কমাই কিনে ল'ম ন অলপ হ'লেও টাইম লাগিব হয় নহয় ইয়াৰ পৰা নলওঁ সেয়াৰ পৰা নলওঁ কাৰ পৰাও নলওঁ নিজে কমাইছোঁ নিজে ল'ম লাগিলে 10 টকীয়াই হওক 20 টকীয়াই হওক সুখীমতে থাকি 10 টকীয়া বস্তুটো যদি নিজে কিনি খাওঁ মানে কি হ'ল মানে কথাটো কি কৈ আছিলোঁ নিজে কমাই কোৱা লোৱা মানে নিজে কমাই কিনে লোৱা বস্তুটো মানে এটা কথা নিজে যদি কমাই কিনে যদি খাওঁ লাগিলে এটকীয়া মটনটোৱে হওক খাই বহুত শান্তি পাওঁ আনন্দ মনেৰে খাওঁ বা 10 টকাই হওক বা 20 টকাই হওক মানে লাগিলে ভঙাই হওক গাড়ীখন নিজৰ হয় ন খুব আনন্দ লাগে আৰু মোৰ মনটো এনেকৈ লাগিলে কোনোবাই যদি চকলেট দিয়ে আৰু যদি সেইটো চকলেট মই নাখাওঁ আৰু কোনোবাই যদি এটা মিঠা হাঁহি মাৰি কিনে যদি দিয়ে যে লওক পাপু চকলেটটো খা কিন্তু সেই চকলেটটো খাই ভাল লাগে সেইটো কাৰণে কৈছোঁ নিজে কমাই কিনে লৈ ন নিজে কষ্ট কৰি নিজে কপালৰ ঘাম মাটিত পেলাই কিনে ল'ম বস্তুটো লাগিলে কম দামীয়ে হওক কোনো ভেলু নহওক তথাপি অন্তৰখনে ন বহুত শান্তি বিনা টেনশ্যনত থ'ম বিনা টেনশ্যনত ল'ম বিনা টেনশ্যনত খাম কাৰণ মোৰ নিজৰ পইচা নিজে কষ্ট কমাই লৈছোঁ যদি মই কাৰোবাৰ পৰা যদি পইচা লৈ কিনে যদি কিবা এটা বস্তু লওঁ অশান্তি সি কেতিয়াবা ক'ব নেকি সি কেতিয়াবা খুজিব নেকি তেনেকৈ এটা মাইণ্ডত মানে এনি টাইম ডিষ্টাৰ্ব দি থাকে সেইটো কাৰণে নিজে কমাই কৰি নিজে বস্তু লোৱা বিন্দাছত থাকিবা নে কি